মোৰ ঘৰৰ চৌপাশ এতিয়া প্ৰকৃতিৰ কোলাহল হিয়া উজাৰি প্ৰকৃতিয়ে মোৰ এই সৰু গৃহটোত নিজৰ বিভিন্ন ৰঙৰ সুবাস ঢালি দিছে। চৌপাশে মাথো ৰঙীন বৰ্তমান মোৰ মনটোৰ দৰে। এইবোৰ চাই মই খুব আনন্দ লভোঁ। বহুতে মোক এসময়ত হাঁহিছিল। আচলতে মই বিবাহসূত্ৰে এটা পৰিয়ালৰ লগত যে সম্বন্ধ স্থাপন হৈছিল, তাৰে এজন ভদ্ৰলোকৰ অতিৰিক্ত উপায়ুক্ত আছিল। তেখেতৰ পত্নীয়ে মোৰ শোৱনি কোঠাত সোমাই, সেই সময়ত মোৰ শোৱনি কোঠা পকাই আছিল, হাঁহিছিল, ঘৰটোক চাই ক্ৰিটিচাইজ কৰিছিল, ইটিকিং কৰিছিল মোৰ বেডৰুমত চোফা নাই বুলি। সেই পৰিয়ালটোৰ লগত মোৰ যেতিয়াৰ পৰাই সম্বন্ধ স্থাপন হৈছিল, মানহানিৰ বাহিৰে সন্মান খুব কমহে পাইছিলোঁ। আচলতে মই এতিয়া অনুভৱ কৰোঁ যে মোৰ যোগ্যই নাছিল তেখেতলোক, যাৰ বাবে তেখেতলোকে সাহ নকৰিলে মোৰ সন্মুখীন হ'বলৈ। আহিব এদিন। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি কয়, কিন্তু মোৰ কিনা নহয়। বাৰীৰ ব্ৰকলি, ফুলকবি এইবোৰৰ সেই পাতবোৰ থাকে যে, সেউজীয়া পাতবোৰ, সেইবোৰ খাৰ খাবলৈ খুবেই ভাল। সেই গতিকে আজি খাৰ বনাম। কলখাৰ দেখিলেই আৰু এয়া কল বাকলি দেখিছেই, কেঁচা জলকীয়া, শুকান জলকীয়া, তাৰপিছত আদা, নহৰু, তেজপাত, আৰু এয়া হ'ল পিঠাগুড়ি। এই বাকলি যিখিনি ব্ৰকলি আৰু ফুলকবি ঠাৰিখিনি কাটি প্ৰেছাৰত একদম অকণমান পানী দি মানে চিটি দুটামান মাৰি ল'ম, কোমলাই ল'ম। তাৰপিছত সেই পানীখিনি কিন্তু নেপেলাওঁ। যেতিয়া খাৰ বনাম দি দিম। কেনেকৈ বনাইছোঁ দেখুৱাই আছোঁ, সকলোৱে জানে, তথাপিতো মই বনাইছোঁ কাৰণে দেখুৱাইছোঁ। আগতে প্ৰেছাৰত মই কবিখিনি সিজাই লৈছিলোঁ। ব্ৰকলিৰ যিবোৰ ঠাৰিবোৰ সৰু সৰুকৈ কাটি মই সিজাই ল'লোঁ। 6-7টামান হুইচেল মাৰিব, যিহেতু ঠাৰিবোৰ গলি নাযায়। এতিয়া কেৰাহীত তেল গৰম কৰি ইয়াত মই তেজপাত দিলোঁ, শুকান জলকীয়া দিলোঁ, নহৰু দিলোঁ, আদা দিলোঁ, তাৰপিছত কেঁচা জলকীয়া ফালি 3টামান মই দিছিলোঁ। এতিয়া সেই ব্ৰকলি পাতখিনি মই ইয়াতে দি দিলোঁ। দি নিমখ দি অলপ সময় ঢাকি ৰাখিম। তাৰপিছত ইয়াতে সেই খাৰৰ পানীখিনি দি লৰাই অকণমান সিজিবলৈ দিম। প্লাছ এই ঠাৰিবোৰ মই ভাঙি দিম। ঠাৰিবোৰ অকণমান আপুনি হাতাৰে ভাঙি দিব, নহ'লে গলি নাযায় এইখিনি, তেতিয়া বেছি সোৱাদ হ'ব। এতিয়া পিঠাগুড়ি দিলোঁ। পিঠাগুড়ি দি আদা ৰুকি দিম। আদা ৰুকি দিয়াৰ পিছত ইয়াতে কেঁচা মিঠাতেল দি 2 মিনিটমান ঢাকি থ'ম। ব্ৰকলিৰ ঠাৰিখিনি কিন্তু আপোনালোকে ভাঙি দিবলৈ নাপাহৰিব, নহ'লে গোটা হৈ থাকিলে সোৱাদ নাপাব। 2 মিনিটমান ঢকাৰ পিছত আৰু মোৰ এয়া হৈ গ'ল আৰু খাৰ, অসমীয়া খাৰ। খুবেই ভাল লাগে খাই, খাব। এয়া খাৰ। বাৰীৰ ফুলকবি, ব্ৰকলি, বিন, গাজৰ বাৰীৰ আজি ভাজি, আলুহে কিনা। এয়া চালাড। গতিকে খাওঁ। বহুত দিন ভিডিঅ' দিয়া নাই, খোৱাৰ ভিডিঅ'। ব'লক। সকলো ভালে ভালে আছে? বিহু ঠিকেলৈকে গ'ল আপোনালোকৰ? খুব এনজয় কৰিলে? মোৰ এনজয়মেণ্ট অকলেই, দৰ্শক শ্ৰোতা সকলো মই অকলে কৰি দিওঁ। কিছুমানে আকৌ অকলশৰীয়া ভাও দেখুৱাই তাৰপিছত দেখিবা একেবাৰে ঠিক ক'বা এই মানুহৰ পৰা চিম্পেথি ক্ৰিয়েট কৰিবৰ কাৰণে তেনেকুৱা কিছুমান কৰি থাকে মানুহ আছে পৃথিৱীত। বাকী মোৰ ব্লগবোৰ দেখিছে নাই? মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব, অপূৰ্ব দাস বুলি আছে। বলিউডৰ হিৰ' নিচিনা কিছুমান দি আছোঁ একদিন শ্ল' মোশ্যনত, চাইছে চাগে আপোনালোকে। কিমাননো আৰু এনেকৈ থাকিব ন? বিন্দাছ। আপোনাৰ আছে যেতিয়া আপুনি এক্সপ'জ কৰক, হয় নহয়? এনেই কি মেমেৰাটোৰ নিচিনা কেলৈ বহি থাকিব লাগে? গ'লোঁ, খালোঁ, বলোঁ, ফুৰিলোঁ। লগৰখিনিয়ে ফোন কৰিছিলে।
বসন্তৰ নিচিনা দেখা দিছিলে মোক তেনেকৈ চলি আছে ৰেগুলাৰ একদম কাপোৰ ধুব লাগে উপায় নাই চাবোন মই নুচুলে নহ'ব কাৰণ মই বিচনা কাপোৰ সকলোখিনি মই নিজে ধুব লাগিব প্ৰথমতে যিদিনা ধৰা পৰিলে মই কাম কৰাজনীক ফোন কৰি মাতিলোঁ তাই আহি অলপ ধুই মেলি দিলেহি জেকেট চব তাৰপিছৰ পৰা এতিয়া মই ৰেগুলাৰ ধুই মেলি আৰু এতিয়া ঠিক হ'ল আৰু ডক্টৰক দেখুৱালোঁ ভাল হ'ল এতিয়া লাহে লাহে খোৱা বোৱা আৰম্ভ কৰিছোঁ তেনেকৈ চলি আছোঁ অপূৰ্ব দাস ইউনিক পাৰ্চন uncomparable, courageous, daring devil, বাকী সকল একেবাৰে উৰি আছে আৰু সপোন মোক দেখুৱাইছিলে কিন্তু তেওঁলোকৰ বাস্তৱটো বেলেগৰ লগত তেওঁলোকে নিজে নিজৰ কল্পনা সাগৰত এতিয়া উৰি আছে আনৰ জীৱনবোৰ ধ্বংস কৰিলেতো নহয় জানো খুব ফূৰ্তি পায় এক শ্ৰেণী মানুহে আছে আনৰ জীৱন ধ্বংস কৰি খুবেই ফূৰ্তি পায় চ' এনজয় ইয়ৰ চেল্ফ আই এম অলছ' এনজয়িং মাই চেল্ফ বাই